আৰু এইফালে কৃষ্ণৰ সন্ধাৰত আহি আছে ৰাধাবিলাক আসাম ধুনীয়াকৈ আহি আছে ৰাধাবিলাক মানুহ বহুত হ'ব ৰাধাবিলাক চাই পেলাই এনজয় ল'ম বাই এক্সিডেণ্ট গুড মৰ্নিং সকলোকে আৰু এতিয়া ৰাতিপুৱা টাইম হ'ল 8:48 আৰু এতিয়া গৈ আছোঁ বৰ্তমান টিহুত দেৱজিৎহঁতৰ ঘৰৰ কাষ তাৰমানে আহি পালোঁ সেইফালৰ পৰা দেৱজিতো আহিলে ওলাই আৰু আজি হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি তাৰমানে হৈছে শ্ৰীকৃষ্ণৰ বাৰ্থডে তো বলক আমি শ্ৰীকৃষ্ণৰ বাৰ্থডে খাবলৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো वेलकम टू माय यूट्यूब चैनल सीके ट्रैवल तो धमाका बनता है गाइस चलिए शुरू करते हैं आज का वीडियो तो मैंने आरंभ करता है तो हमारा আহিবালাক দেৱজিৎ ভাই তো এতিয়া বলক শ্ৰীকৃষ্ণৰ বাৰ্থডে খাই আহোঁ মানে আজি মোৰো জন্মদিন দিয়কচোন নহয় দিয়ক মোৰ জন্মদিন নহয় বাৰু মোৰ জন্মদিন ফাগুনত আহি আছে তাৰে ভিডিঅ' আপোনালোকে নিশ্চয় দেখা পাব তো এতিয়া বলক অংকুৰ ভাই আহি আছে আমাৰ আৰু আহি পালোঁ আমাৰ গৰিবৰ লে লাডাখ এইখিনি লে লাডাখ নাম দিছোঁ আমি আচলতে লে লাডাখৰ এটা অংশ এইখিনি এই পেংগং লেক আৰু এতিয়া গৈ আছোঁ টিহুৰ ৰাস মন্দিৰ তো তাতে বোলে কিবা এটা ৰেলী হ'ব তো চাই আহোঁ গৈ কিনে শ্ৰীকৃষ্ণ কিবা অংগী ভংগী হ'ব বোলে বলক তো এইফালে আমাৰ আহি পালে অংকুৰ ভাই এতিয়া বৰ্তমান আমি যাওঁ নাই কি ভাই যাওঁ আজি ভাই ফুল জোচ তোৰ দছত নাই বৰ্তমান য'ত আহিব অঁ তো এতিয়া বলক আছে তাতে মানুহ চানুহ একদম পূৰা মজা কৰি দিওঁ আৰু এইফালে পূৰা বলক এতিয়া ভাই এক্সিডেণ্ট কাৰ ভাই ক'ত যাওঁ শ্ৰীকৃষ্ণ জন্মাষ্টমী নাই কি বলা এইফালে আমাৰ লগ পালোঁ ধনজিৎ ভাই মানে ধনজিৎ ভাইও যাব আৰু আজি শ্ৰীকৃষ্ণৰ বাৰ্থডে খাব যাওঁ নাই কি তো বলক আৰু এইফালে আহি পালোঁ টিহু ৰাস মন্দিৰ আৰু ইয়াতে হ'ব বোলে কিবা ৰাস মন্দিৰ দুৰ্গা মন্দিৰ একেলগেই দিয়কচোন খালি ইয়াতে গৰু এটা আছে পূজা কিহৰ কাৰণে হ'ব সুধিম ৰ'ব গৰুটোৰ বোলে কিবা পূজা হ'ব ইয়াৰে ভিতৰত কিবা কাৰ্যসূচী চলি আছে বন্তি প্ৰজ্বলন হওক বা কিবা এনেকুৱা আৰু তাৰপিছত ৰেলী হ'ব ৰেলীত যাম আৰু গোটেইখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম কলিৰ কৃষ্ণটো আছিলে আৰু আমাৰ ডিজিটেল ইণ্ডিয়াৰ কৃষ্ণ চাই লওক তো কি কৃষ্ণ হৈছে আৰু ৰাধা এইফালে কি নাম তোমাৰ শ্ৰী ৰঘুনাথ বিশ্ব আৰু তোমাৰ পূজা বিশ্ব তো কৃষ্ণ আৰু ৰাধা এইটো বলদিবা দিয়ক ভাইটো বাজাছো একবাৰ আৰু কৃষ্ণ ভাইয়ে বৰ্তমান আৰু এতিয়া চাওক ৰাধা চাবলৈ কৃষ্ণবিলাক আহি গৈছে এটা কৃষ্ণ চব কৃষ্ণই কৃষ্ণ কি ৰাধা চাবা নাই কি এতিয়া আজি ৰাধা চাম ধুনীয়াকৈ আহি আছে ৰাধাবিলাক মানুহ বহুত হ'ব ৰাধাবিলাক চাই পেলাই এনজয় ল'ম কেনে ৰাধা মোৰ পিছে ৰাধা নাই বৰ্তমান এইবিলাক কৃষ্ণবিলাক আহিছে ৰাধা চাবা কৃষ্ণই এটা কৃষ্ণ চাওঁ কলিৰ কৃষ্ণ না ডিজিটেল ইণ্ডিয়াৰ ডিজিটেল হৈছে মিণ্টু দা কি হ'ব এতিয়া মিণ্টু দা ৰেলী হ'ব কৃষ্ণ গোটেই একদম চব সকলো ফাইনেলি যাত্ৰা আৰম্ভ হৈ গ'ল শ্ৰীকৃষ্ণৰ মানে এয়া শোভাযাত্ৰা আৰু এইফালে আছে মাইনাহঁত বাবুহঁত কিন্তু সিহঁতে যে কৃষ্ণ হৈছে ৰাধা হৈছে গোটেই হৈছে ইফালে দাদা আছে এতিয়া ক'ৰ পৰা ক'ৰলৈকে আৰম্ভ হ'ব যাত্ৰাটো আমি বৰ্তমান আমি মেইন ডাগামী ওলাম ডাগামীৰ পৰা আমি হান্দিবাৰী ওলাম হান্দিবাৰীৰ পৰা আমি এদিন ষ্টেচন যাম ষ্টেচনৰ পৰা আমি মেডিকেল গৈ আমি ইয়াত 3 কিলোমিটাৰ মান হ'ব এইটো কিহৰ আণ্ডাৰত তাৰমানে কিবা বজৰং দল বুলি নে কি কিবা নহয় এইটো আচলতে বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ অন্তৰ্গত পাতাগিৰি আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দল নলবাৰী জিলাৰ অন্তৰ্গত টিহু প্ৰখণ্ডত পাতাগিৰি তো এতিয়া কথাটো হ'ল কি আমাৰ বৰ্তমান বিশ্ব হিন্দু পৰিষদৰ 58তম প্ৰতিষ্ঠা দিৱস যাতে আমাৰ টিহুত পালন কৰা হৈছে প্ৰথমবাৰৰ বাবে ইবাৰে তাৰমানে আৰম্ভ হৈছে আৰু এইফালে কৃষ্ণৰ সন্ধাৰত আহি আছে ৰাধাবিলাক পিছৰ পৰা চব একদম ৰাধা আহি আছে কৃষ্ণ আহি আছে গোটেই আহি আছে আৰু যিহেতুকে বহুত ৰ'দ দিছে সেইকাৰণে সৰু ল'ৰা ছোৱালী মানে কৃষ্ণ আৰু ৰাধা এইবিলাকক এই গাড়ীত নিয়া হৈছে নহ'লে বা এই ৰ'দত খোজকাঢ়ি টেমা একদম গৰম হৈ যাব না কি ভাই আৰু যিহেতুকে ৰ'দ বহুত দিছে সেইকাৰণে ইয়াতে পানীৰ ব্যৱস্থা কৰিছে কাৰণ ইমান ৰ'দে আহি কিনে যদি কাৰোবাৰ যদি হাৰভেল চাৰভেল যদি হৈ যায় আৰু কথাটো দিগদাৰ হ'ব না সেইকাৰণে পানীত অলপমান সহায় কৰি দিওঁ আৰু আছোঁ মই এতিয়া বহুত পিছত ইয়াৰে আৰু ইয়াৰ পৰা আপোনালোকে মানে আগৰ পৰা এটা টাইম লেপছ চাই লওক দিয়ক চাওক আৰু যিখিনি বাৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ যি ইয়াতে ৰেলী আছিল শ্ৰীকৃষ্ণৰ তাৰমানে আজি জন্মাষ্টমী হিচাপে ইয়াতে ৰেলীটো কৰা হৈছিল বাকী যি আছিল আপোনালোকক নিশ্চয় কৈছেয়ে আৰু আগলৈকে গৈ নাথাকোঁ কাৰণ ৰ'দো বহুত দিছে নহ'লে বা ভাই
হাৰফে লৈ কিনে মৰি গেলি আৰু হাকাৰ হ'ব না কি ভাই তো এইটো ভিডিঅ' এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈকে টাটা বাই বাই কলিকতা মুম্বাই লগ পাম নেক্সট ব্লগত আৰু কি আহি আছে নাজানো যি আহি আছে মানে ধামাকা আহিছে আজি নাজানো আৰু কি আহি আছে নেক্সট ভিডিঅ' চাব আপোনালোকে তেতিয়া গম পাব আহিলে দিয়ক বাই বাই